নমস্কাৰ দোস্ত পোনপ্ৰথমতে আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেইলত নিশ্চয় দেখিছে কি টপিকছৰ ওপৰত ভিডিঅ' বনাবলৈ গৈ আছোঁ। তো ভিডিঅ'টো শেষলৈকে চাব, যদি ভাল লাগে লাইক কৰি দিব আৰু যদি ভাল নালাগে আনলাইক। তো বলক বেছি সময় অপব্যয় নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। কাইনমাষ্টাৰত আপোনালোকে যিকোনো এটা ভিডিঅ' এডিট কৰিলে ইয়াত এটা ৱাটাৰমাৰ্ক দেখিবলৈ পায় আৰু যিটো আঁতৰাব খুজিলে ইয়াত পইচা লাগে। কিন্তু মই আপোনালোকক এনেকুৱা এটা ট্ৰিক দেখাবলৈ গৈ আছোঁ যিটো ট্ৰিকত 1 টকা খৰচ নোহোৱাকৈ আপোনালোকে এই ৱাটাৰমাৰ্কটো আঁতৰাব পাৰিব। এইটো কাটি দিব, তাৰপিছত যাব ক্ৰোম ব্ৰাউজাৰত আৰু ইয়াত টাইপ কৰিব কাইনমাষ্টাৰ মোড digitpin.com। তাৰপিছত আপোনালোকে ইয়াত ফাৰ্ষ্ট অপশ্যনটোত ক্লিক কৰিব, ডাউনলোড কাইনমাষ্টাৰ মোড প্ৰ'। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব, তাৰপিছত গো টু ডাউনলোড পেজ দেখিব, তাত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে এই 3টা ভাৰ্জন আহিব, যিকোনো এটা ডাউনলোড কৰি ল'ব। মোৰ মতেতো ফাৰ্ষ্টটো ডাউনলোড কৰি ল'ব, ফাৰ্ষ্টটো। তাৰপিছত অ'কে, আপোনালোকে দেখিবলৈ গৈছে এইটো ডাউনলোড হৈ গৈছে, ডাউনলোড হৈ আছে। মই ভিডিঅ'টো অলপ পজ কৰি দিছোঁ, ডাউনলোড হৈ আছে। কমপ্লিট হোৱাৰ পিছত আপোনালোকে যিটো প্লে ষ্ট'ৰৰ পৰা কাইনমাষ্টাৰ ডাউনলোড কৰিছিলে সেইটো ডিলিট কৰি দিব, আনইনষ্টল কৰি দিব। তাৰপিছত পুনৰ ক্ৰমত যাব, যাই 3টা ডট দেখিছে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত ডাউনলোডছত যাব, তাৰপিছত কাইনমাষ্টাৰ প্ৰ' যিটো ডাউনলোড কৰিছিলে সেই এপটো ইনষ্টল কৰি ল'ব। ইনষ্টল হৈ আছে, ইনষ্টল হৈ গৈছে। এতিয়া আপুনি অপেন কৰিব। আপুনি লিখিবলৈ পাইছে আগৰ যিবোৰ ভিডিঅ' ছেভ আছিল গোটেইখিনি আহি গৈছে। ইয়াত চাওক ৱাটাৰমাৰ্কটো উঠি গৈছে, যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।